নমস্কাৰ বন্ধুসকল, তালুকদাৰ পিগাৰী চেনেলৰ আন এক নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, 5 দিনমান আগতে মোৰ গাহৰি পোৱালি এটা খাচী কৰি দিছিলোঁ। খাচী কৰোঁতে অলপমান বেছিকৈ কটা খাই গৈছিল, যাৰ ফলত কটা ঠাইখিনি ফাঁক হৈ ৰৈ গ'ল। আৰু ইফালে পানীয়ে পানী, বৰষুণৰ বতৰ, সেইবাবে ঘাওখিনি সোনকালে নুশুকালে, যাৰ ফলত পোক লাগি গ'ল। পোক নলগা স্প্ৰেও বহুকেইবাৰ কৰিলোঁ, কিন্তু কাম নিদিলে। এতিয়া আমাৰ আইতাসকলে পুৰণি দিনৰে পৰা পোহনীয়া জীৱ জন্তুৰ দেহত পোক লাগিলে ব্যৱহাৰ কৰি অহা ঘৰুৱা ঔষধকে বনাব লৈছোঁ। খুবেই ভাল ঔষধ হয় এইটো, এবাৰ ব্যৱহাৰ কৰিলেই পোকবোৰ মৰি যায়। আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিম এইটো ঔষধত কি কি ব্যৱহাৰ কৰোঁ আৰু কেনেকৈ বনাওঁ। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিয়ক, এনেকুৱা গাহৰিৰ লগত জড়িত ভাল ভাল ভিডিঅ' ভৱিষ্যতেও পাই থাকিবলৈ। বন্ধুসকল, প্ৰথমতে হালধি গুড়ি আৰু কৰ্পূৰ লৈছোঁ। কৰ্পূৰটো ধুনীয়াকৈ গুড়ি কৰি দিছে। খোৱা কৰ্পূৰ নহয় দেই বন্ধুসকল, কাপোৰত যে দিয়ে সেই কৰ্পূৰ। হালধি আৰু কৰ্পূৰ দুটাও ধুনীয়াকৈ মিক্স কৰিছে, একেলগে ধুনীয়াকৈ মিক্স কৰি দিছে, যাতে গাহৰিটোৰ গাত সানিবলৈ সুবিধা হয়, ভিতৰত সোমাই দিব যাতে সুবিধা হয়, সেইবাবে ধুনীয়াকৈ গুড়ি কৰি লৈছে। আৰু চাধাও দিছে, চাধাবোৰো ধুনীয়াকৈ গুড়ি কৰি দিছে একেলগে। আৰু কেৰাচিন অকণমান দি দিছে। কেৰাচিন নাছিলেই, জাৰ্কিনটোৰ তলত যিখিনি কেৰাচিন লাগি আছিলে সেইটোৱে অকণমান ঢালি দিলোঁ। অকণমান দিলেই হ'ল, ইমান দিব দৰকাৰ নাই। বন্ধুসকল, আপোনালোকেও এনেকৈ নিজে ঘৰতে বনাই দিব পাৰে। গাহৰিৰ যদি পোক লাগে খুবেই ভাল হয় এইটো, আপোনালোকে দি চাব পাৰে, আপুনি ৰিজাল্ট সোনকালে পাব। আপোনাৰ এদিনৰ ভিতৰতে সেই পোক লগা ঠাইখিনি শুকাই যাব। বোলক বন্ধুসকল, এতিয়া আপোনালোকক দেখুৱাই দিওঁ কেনেকৈ গাহৰিৰ পোক লগা ঠাইত এইটো ঔষধ লগাওঁ। চাই থাকক ভিডিঅ'টো।